Hello and welcome to Gansila. So আজি আমি লৈ আইছো 5K Challenge Part 19. Okay, যত আমি জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰি আছো। এটো পাৰ্ট 19 হয়। ইয়াৰ আগত 18টা পাৰ্ট আমি অলৰেডি ডিসকাস কৰিছো, যত 5 মিনিটত 10টা কোৱেশ্চন আমি আলোচনা কৰো। বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া পৰীক্ষাৰ কাৰণে যিখিনি কোৱেশ্চন মই আজি লৈ আইছো। তো আমাৰ চ্যানেলটো যদিহে আপোনালোকে সাবস্ক্ৰাইব নাই কৰা, সাবস্ক্ৰাইব কৰি থক ভিডিওৰ আপডেটসমূহ সময়মতে পাই থাকিবলৈ। ওকে, আৰু আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে। আপোনালোকে যদি গ্ৰুপত জয়েন হ'ব বিচাৰে, লিংকত গৈ পেলাই হোৱাটসঅ্যাপ গ্ৰুপটোত আপোনালোকে জয়েন হ'ব পাৰিব। সো কোৱেশ্চন নম্বৰ 1, হু ইজ দ্য ডিজাইনাৰ অফ আধাৰ লোগো? আধাৰ কাৰ্ডৰ প্ৰতীক চিহ্নটো ডিজাইন কোনে কৰিছে? ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন। তো আধাৰৰ প্ৰতীক চিহ্নটো ডিজাইন কৰা ব্যক্তিগৰাকী ইয়াতে আছে চন্দ্ৰকান্ত সম্পুৰা, অতুল এছ পাণ্ডে, বিমল পেটেল, নন্দিছ বাসু। কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশন বি, অতুল এছ পাণ্ডে। তো আধাৰ কাৰ্ড কেতিয়া লঞ্চ হৈছিলে যদি সোধে, 2009ত আধাৰ লঞ্চ হৈছিলে আৰু ফাৰ্ষ্ট আধাৰ ইস্যু হৈছিলে 2010 চনত। ওকে, নেক্সট কুৱেশ্চন নম্বৰ 2, হু ডিজাইন দ্য নিউ পাৰ্লিয়ামেণ্ট বিল্ডিং? নতুন সংসদ ভৱনটো কোনে ডিজাইন কৰিছে? যিটো নাম আমাৰ আগতে ওল্ড পাৰ্লিয়ামেণ্ট বিল্ডিংটো এতিয়া যিটো বনোৱা হৈছে সেইটোক কোৱা হয় সংসদ ভৱন। তাৰ নামটো হৈছে সংসদ ভৱন। ইয়াৰে ডিজাইনাৰ গৰাকী কোন হয়? তো শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ ইয়াতে হ'ব অপশন বি, বিমল পেটেল। কুৱেশ্চন নম্বৰ 3, হুইচ পোৰ্ট ইজ ন'ন এজ কুইন অফ আৰবিয়ান সি? কোনটো বন্দৰগাহক আৰব সাগৰৰ ৰাণী বুলি কোৱা হয়? আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় কোনটো বন্দৰগাহ? কোচি, মুম্বাই, পাৰাদীপ, কাণ্ডলা। কি হ'ব? কাৰেক্ট এনসাৰ হ'ব অপশন এ, কোচি পোৰ্টক কোৱা হয়। ওকে, ক্লিয়াৰ। নেক্সট কুৱেশ্চন, দ্ৰৌপদী মুৰ্মু ইজ দ্য ডেছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি হয়? 15, 16, 17, 18। তো কিমান সংখ্যক হয়? বৰ্তমানৰ আমাৰ দ্ৰৌপদী মুৰ্মু হৈছে 15th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, 15। ঠিক আছে। নেক্সট, দ্য চিম্বল অফ ইণ্ডিয়ান ৰুপি ৱাজ ডিজাইনড বাই হুম? ভাৰতীয় টকাৰ প্ৰতীকটো কোনে ডিজাইন কৰিছিল? এগেইন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্চন। এইটো যিটো ৰুপিজ, এইটো ডিজাইন কোনে কৰিছে? বৰুণ কুমাৰ, আনন্দ কুমাৰ, ডি উদয় কুমাৰ, নীতিন শ্ৰীবাস্তৱ। কি হ'ব কাৰেক্ট এনসাৰ? শুদ্ধ উত্তৰটো হ'ব অপশন চি, ডি উদয় কুমাৰে এই ৰুপিজ চিম্বলটো ডিজাইন কৰিছে। ঠিক আছে। 2010 চনত এইটো চিম্বল হিচাপে একচেপ্ট কৰি লোৱা হৈছিল ৰুপিজ চিম্বলটো। নেক্সট কুৱেশ্চনলৈ যোৱাৰ আগত আমাৰ এই দুটা ইবুক PDF হয়, দুইটা ইংলিছ মিডিয়ামত হয়। তো দুইটাতে জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত আমাৰ কুৱেশ্চন আনসাৰ দিয়া হৈছে। এইটো হৈছে এডিআৰই মক টেষ্ট সিৰিজ PDF, যিটোৰ মূল্য হৈছে ₹75, 300 MCQ আপোনালোকে পাব, আৰু আনটো হৈছে ₹55, 200 MCQ পাব জিকে সোশ্যাল ষ্টাডিজৰ ওপৰত। তো যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, নাইবা হোৱাটছএপ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ, এই নাম্বাৰটোত কণ্টেক্ট কৰিলে আপোনালোকে PDFখিনি ক্ৰয় কৰিব পাৰিব। নেক্সট কুৱেশ্চনলৈ আহিছোঁ, হু ৰোড দ্য বুক ইণ্ডিয়া অফ মাই ড্ৰিমছ? কোনে লিখিছে এইখন ইণ্ডিয়া অফ মাই ড্ৰিমছ, মোৰ সপোনৰ ভাৰত? এই কিতাপখন কোনে লিখিছে? আব্দুল কালাম, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, দাদাভাই নাৰোজী। কি হ'ব কাৰেক্ট এনসাৰ? শুদ্ধ উত্তৰ হ'ব অপশন চি, মহাত্মা গান্ধীয়ে লিখিছে এইখন ইণ্ডিয়া অফ মাই ড্ৰিমছ। ওকে, ক্লিয়াৰ। নেক্সট কুৱেশ্চন নম্বৰ 7, হু ৱাজ দ্য ছেকেণ্ড চিফ ইলেকশ্যন কমিশ্যনাৰ ইন ইণ্ডিয়া? ভাৰতৰ দ্বিতীয়গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? তো প্ৰথমগৰাকী আমি জানো, প্ৰথমগৰাকী কোন হয়? সুকুমাৰ সেন হয়। দ্বিতীয়গৰাকী সুধিছোঁ মই ইয়াতে, দ্বিতীয়গৰাকী সুধিছোঁ, কোন হ'ব? দ্বিতীয়গৰাকী হ'ব কল্যাণ সুন্দৰম। অপশন চি হ'ব শুদ্ধ উত্তৰ, কল্যাণ সুন্দৰম আছিলে ছেকেণ্ড। ওকে, আৰু থাৰ্ডগৰাকী আছিলে SP সেন বাৰ্মা। ঠিক আছে। আৰু GB মাভালংকৰ কোন আছিলে? ফাৰ্ষ্ট স্পীকাৰ আছিলে, ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা আছিলে GB মাভালংকৰ। ওকে ওকে, নেক্সট কুৱেশ্চন, হৰিশংকৰ ব্ৰহ্ম ফ্ৰম আছাম ৱাজ দ্য ডেছ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? কি সুধিছে? অসমৰ হৰিশংকৰ ব্ৰহ্ম কিমান সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিৰ্বাচিত হৈছিল? তো অসমৰ পৰা ওৱান এণ্ড অনলি হৰিশংকৰ ব্ৰহ্ম, এখেতেই আমাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰিছে। তো তেখেতে কিমান সংখ্যক আছিল? 16, 17, 18, 19। কি হ'ব কাৰেক্ট এনসাৰ হ'ব অপশন ডি, 19th। ঠিক আছে। নেক্সট কুৱেশ্চন নম্বৰ 9, হু গেভ দ্য টাইটেল লোকমান্য টু বাল গংগাধৰ তিলক? তিলকক লোকমান্য উপাধিটো কোনে প্ৰদান কৰিছিলে? মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ টেগৰ, সুভাষ চন্দ্ৰ বোস, দাদাভাই নাৰোজী। কোনটো হ'ব? তো শুদ্ধ উত্তৰ হ'ব অপশন বি, ৰবীন্দ্ৰনাথ টেগৰে
তিলকক দিছিলে লোকমান্য উপাধি তিলকক আৰু কি বুলি কোৱা হয় তিলকক ব্ৰিটিছসকলে এটা নাম দিছিল ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি ব্ৰিটিছসকলে তিলকক এইটো টাইটেল দিছিলে ওকে ঠিক আছে আৰু ৰবীন্দ্ৰনাথ টেগোৰে নোবেল বঁটা কেতিয়া পাইছিল এইটো জানিবলগীয়া 1913 চনত গীতাঞ্জলি পুথিখনৰ কাৰণে পাইছিলে কবিতা পুথিখনৰ কাৰণে আৰু প্ৰথমগৰাকী ভাৰতীয় হয় নোবেল বঁটা পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰ লিটাৰেচাৰ সাহিত্যত লিটাৰেচাৰত পাইছিলে ঠিক আছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 10 হু ইজ ন'ন এজ লাইট অফ এছিয়া এছিয়াৰ পোহৰ বুলি কাক কোৱা হয় গৌতম বুদ্ধা গুৰু নানক আদি শংকৰ নে মহাবীৰা কোন হয় তো এছিয়াৰ লাইট বুলি কোৱা হয় গৌতম বুদ্ধাৰ সৰুকালৰ নামটো পৰীক্ষাত সুধিব পাৰে কি হয় সিদ্ধাৰ্থ গৌতম বুদ্ধৰ সৰুকালৰ নামটো হৈছে সিদ্ধাৰ্থ ঠিক আছে আৰু বুদ্ধাৰ জন্ম হৈছিলে ক'ত লুম্বিনী নেপালত তেখেতৰ জন্ম আৰু তেখেতৰ মৃত্যু ক'ত হৈছিলে সুধিব পাৰে কুশীনগৰ উত্তৰ ইউপিৰ এটা জায়গা হয় এইটো কুশীনগৰত তেখেতৰ মৃত্যু হৈছিলে গৌতম বুদ্ধা ওকে ক্লিয়াৰ সো এইখিনি হয় আজিৰ কাৰণে 10টা প্ৰশ্ন উত্তৰ কেনে পালে প্ৰশ্নৰ কোৱালিটি আপোনালোকে কমেন্ট সেকশনত জনাব কিমানটা শুদ্ধ হ'ল আপোনালোকৰ স্কোৰবিলাকো জনাব ওকে আৰু এই দুখন হৈছে আসামিজ মিডিয়াম পিডিএফ যিসকলে আসামিজ মিডিয়ামত পিডিএফ বিচাৰি আছে এই দুটা আসামিজ মিডিয়ামত আছে আমাৰ তো যদি ল'ব বিচাৰে হোৱাটছএপ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ নাইবা ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি পিডিএফৰ লিংক দিয়া আছে আপোনালোকে লিংকত গৈ পেলাইও ক্লিক কৰি তাতো পেমেণ্ট কৰি ল'ব পাৰিব ওকে সো দ্যাটছ অল ফৰ টুডে টিল দেন কিপ লাৰ্নিং কিপ শ্বেয়াৰিং চি ইউ সুন